হেল্ল' এভৰিৱান, আপোনালোক ভালে আছে চাগে। আজি চাপৰমুখলৈ যাবলগীয়া হ'ল। চাপৰমুখৰ পৰা আহি থাকোঁতে চাপৰমুখৰ যিটো ট্ৰেইন ৰাস্তাৰ লগৰ এটা ৰাস্তা আছে, আমি সেই ৰাস্তাটোতে আহি থাকোঁতে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। তো এইখিনি দীঘলীয়াতি যাব পৰা ৰাস্তাতে, সেইফালে আকৌ দীঘলীয়াতি যাব পাৰি। এইখিনি চাপৰমুখৰ পৰা দীঘলীয়াতি হৈ আমি মৰিগাঁৱলৈ যাব ওলাই আছোঁ। এইফালেদি হৈও দীঘলীয়াতি ৰাস্তা উলিয়াব পাৰি। মেইন ৰোড যিটো হাইৱে হয়, সেই ৰাস্তাটো উলিয়াব পাৰি। সেইটো ভাবিলোঁ শ্বৰ্টকাট গুচি যাওঁ। সেই ৰাস্তাটোৱেদি আমি আহি আছোঁ। এইখিনি ভিতৰুৱা মানুহ আছে, দোকান পোহাৰ সকলোবোৰ পোৱা গৈছে ইয়াত। সেইখিনিতে আকৌ মছজিদ এটাও আছে। ৰয়েল একাডেমি তাৰ লগতে মছজিদ এটা আছে। সেই ৰাস্তাটোদি আমি হ'লে আপোনালোকে যদি কেতিয়াবা যাবলৈ বিচাৰে সেই ৰাস্তাটোতে যাব পাৰিব। আৰু এইটো ভিতৰৰ ৰাস্তা হয়। এইখিনি দোকানখিনি তিনিআলিটো হয়, দীঘলীয়াতি তিনিআলিটো হয়। সেইখিনি দীঘলীয়াতি হয় আপোনালোকে এই ৰাস্তাটোতে সোমায়ো চাপৰমুখ যাব পাৰিব। সেইটো হাইৰোডৰ লগতে হয় ৰাস্তা, দীঘলীয়াতি ৰাস্তা হয়। সেইফালেদি হৈ চাপৰমুখ যাব পাৰি। তাৰপিছত স্কুটি অলপ তেল কমিলে দীঘলীয়াতি ৰাস্তাৰ লগতে যেতিয়া আৰু তেল ডিপুটো আছে, তাকে ভাবিলোঁ তেলখিনি ভৰাই লওঁ। ভাইটিয়ে চাইডলৈ লৈ গ'ল, তেলখিনি ভৰাই ল'লোগৈ। ৰখি আছিলোঁ, অলপ গাড়ী বেছি হোৱাৰ বাবে সময় ল'লে। সময় লৈ তেলখিনি ভৰাই আনিলে। সন্ধিয়াও হৈ আহিছে বাৰু। আমি ঘৰলৈ আহি পাওঁতে চাপৰমুখৰ ৰিটাৰ্ণ যেতিয়া মৰিগাঁৱলৈ আহিছোঁ, তেতিয়া সন্ধিয়া হৈছে হওঁতে। তেল ভৰালে, তেল ভৰাই গৈ আহিছে আৰু তাৰপিছত ঘৰলৈ যাবলৈ আহিলে। দীঘলীয়াতি হৈ হাইৱে হৈ আহিলোঁ। তাৰপিছত সেইফালে ধৰমটোল হয়, ধৰমটোলৰ ট্ৰেইন ষ্টেচন আহি ৰখি গ'লোঁ, কাৰণ ট্ৰেইনখন আহি আছে, আমাক ৰখাই দিলে। তো তাতে বহুত টাইম ৰখিবলগীয়া হ'ল। ট্ৰেইনখন নোযোৱালৈকে আমি তাতে ৰখি থাকিলোঁ। গাড়ীবোৰ জাম লাগিলে, এইফালে সন্ধিয়াও হৈছে। তাৰপিছত শেষত ৰখি ট্ৰেইনখন যেনিবা আহি পালে। আগতীয়াকৈ নেকি ৰখাই থৈ দিবলৈ, ইমান আগতীয়াকৈ ৰখাই থৈ দিছে আমাক। ফাইনেলি আহি পালে। কেতিয়ানো শেষ হ'ব। ধৰমটোলৰ ট্ৰেইন ষ্টেচনত ৰখি গ'লোঁ। ট্ৰেইনখন ইমান দীঘল, শেষ নহয়। ৰখি আমনি লাগি গৈছে, ইমান দীঘল। শেষতটো আমনিও পাইছোঁ। ফাইনেলি শেষ হ'ল। এতিয়া আমি যাবলৈ সাজু। গাড়ীবোৰ জাম লাগিছিলে, গাড়ীবোৰ জাম লগতে যেতিয়া ট্ৰেইন ষ্টেচন খুলিলে সকলোবোৰ নিজৰ নিজৰ ঠাইত গুচি গৈছেগৈ। তাৰপিছত আমি তেলাহী চাৰিআলি হৈ আমি মৰিগাঁও গুচি আহিলোঁ। তেলাহী হৈ আহিলে আমাৰ সেইখিনি ওচৰতে হয়, দলবাৰী। আমি ওচৰতে পালোঁ আহি। থেংক ইউ।